আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্ৰীৰ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া ভাষাৰ গৌৰৱ দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আয়ুক্তসকলৰ সৈতে আলোচনা ইফালে মুখ্যমন্ত্ৰীয়ে তন্নতন্নকৈ আমিনগাঁও সংহত আয়ুক্ত কাৰ্যালয়ৰ বিল্ডিঙৰ ফাট মেলা স্থানসমূহ পৰীক্ষা কৰে ঠিকাদাৰক লগত লৈ বিল্ডিংটোৰ কিহৰ বাবে এনে অৱস্থা হ'ল বুজ ল'লে নিৰ্মাণৰ 3 বছৰ সম্পূৰ্ণ নহওঁতে বিল্ডিঙত মেলিছে বৃহৎ ফাট অতি শীঘ্ৰে এই সমূহ কাম মেৰামতি কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বাহিৰত আমি কাৰ্যসূচী কৰা নাই আমাৰ কাৰ্যসূচীখিনি অসমৰ ভিতৰতে থাকিব বিল্ডিংটোত অলপমান সমস্যা আছে মই কমিশনাৰ পিডব্লিউডিক মাতিছো চিফ সেক্ৰেটাৰীকো মাতিছো তেওঁলোকে অলপ বিল্ডিংটো চাব আৰু ক'ত কি অসুবিধা হৈ আছে আমি ঠিক কৰি দিম নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম আৰু এই ভাষা গৌৰৱ সপ্তাহৰ সময়ছোৱাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি ধন্যবাদ জনাম অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে তাৰোপৰি তৃতীয় আৰু চতুৰ্থ শতিকাৰ পৰা আজিলৈকে যিসকলে অসমীয়া ভাষাৰ প্ৰতি বৰঙণি আগবঢ়ালে তেওঁলোককো আমি ধন্যবাদ জনাম জিলাত মিটিং হ'ব সাহিত্য সভাসমূহকো আমি আহ্বান জনাইছো সভা কৰাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানক আমি আহ্বান জনাইছো যে 3 অক্টোবৰৰ পৰা 9 অক্টোবৰৰ ভিতৰত অসমীয়া ভাষাৰ আবৃত্তি ৰচনা প্ৰতিযোগিতা জতুৱা ঠাঁচ প্ৰতিযোগিতা ব্যাকৰণ আদিৰ ওপৰত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰক আৰু এটা ভাষাটোক আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰক তাৰ লগতে অসমত 13টা ভাষা আমাৰ বিভিন্ন ধৰণে প্ৰচলিত হৈ আছে মিডিয়াম অফ ইনষ্ট্ৰাকচন বা সহযোগী ৰাজ্যিক ভাষা যদিও আমি কৈছো যে 3 পৰা 9 অক্টোবৰলৈকে অসমীয়া ভাষাৰ ওপৰত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰক এইটো মিন নকৰে যে অকল অসমীয়া ভাষাৰ ওপৰত কৰিব বড়ো মিডিয়াম স্কুলত বড়ো ৰাভা অঞ্চলত ৰাভা ভাষা মিচিং অঞ্চলত মিচিং ভাষা জনগোষ্ঠী আৰু জনজাতীয় ভাষাসমূহৰ বিষয় ওপৰতো বিভিন্ন প্ৰতিযোগিতা আদি শিক্ষানুষ্ঠানসমূহে পাতিব পাৰিব আজি ভিচিৰ মূল উদ্দেশ্য এইটো আছিল আৰু মই প্ৰবাসী অসমীয়া সকলকো মই কালি বা পৰহি ফেচবুক বা ছ'চিয়েল মিডিয়াটো ৰিকুৱেষ্ট কৰিম যে প্ৰবাসী অসমীয়া সকলেও যাতে ভাষা গৌৰৱ সপ্তাহটো পালন কৰে বাইহাটা চাৰিআলিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট নিউজ 24 এনি